আমি কৈছোঁ যে বড়োসকলেই অসমৰ ভূমিপুত্ৰ নহয়। আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ, অসমত ভূমিপুত্ৰ বড়োসকল নহয়। আৰু যদি তাৰ প্ৰমাণ যদি আছে লাগে, তেতিয়াহ'লে তেওঁলোক আহক। মই যিখিনি কথা টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা জনগোষ্ঠীয়ে কিমান টাইমলৈ আনি দিব পাৰে, তাতকে কোচ ৰাজবংশীসকল বেছি আনি দিব পাৰিব। বড়োসকলে যিমান দিব পাৰিব তাতকে কোচ ৰাজবংশীসকল বেছি দিব পাৰিব। তেখেতসকলে কৈ আছে RGI যাব, NCC যাওক, এইবোৰৰ পৰা দূৰত থাকক, নহ'লে কিন্তু আপোনাক ৰাইজে এদিনৰ পিটিব বাধ্য হ'ব, পিটিব বাধ্য হ'ব। আদিত্য ঠাকৰে কোন হয়? আদিত্য ঠাকৰে কোন? ৰেডি, কিন্তু বুঢ়া আঙুলি দেখাইছো, কিছুই কৰিব নাপাৰে। এই বুঢ়া আঙুলি দেখাইছো, কিছুই কৰিব নাপাৰে। ৰাজবংশীসকল আলু একটা খাব লাগিলে আমাৰ পৰা অনুমতি ল'ব লাগিব। নৰ্থ ইষ্টৰ মানুহখিনি ভকত থাকিব লাগিব, ভকত। আলু একটা খাব লাগিলে আমাৰ পৰা অনুমতি ল'ব লাগিব। খুলুমবাই এণ্ড নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আজি নতুন ভিডিঅ'লৈ। তো কিছুমান নেতা আছে আমাৰ অসমত, তেখেতসকলে কৈ আছে যে বড়ো কছাৰীকেইটা অসমৰ বোলে খিলঞ্জীয়া ভূমিপুত্ৰ নহয়। খিলঞ্জীয়া ভূমিপুত্ৰ নহয় বুলি কোৱাটো কিমান সত্য? মই ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰোঁ, যদি আপোনাৰ তাত প্ৰুফ আছে, যদি আপোনাৰ তাত তথ্য আছে, তো অসমবাসীক দেখাই দিয়া বড়ো কছাৰীসকলে অসমৰ খিলঞ্জীয়া নহয়, বড়ো কছাৰীসকলে অসমৰ বাসিন্দা নহয়, বড়োসকলে অসমৰ ভূমিপুত্ৰ নহয়। তথ্যটো আপুনি প্ৰুফ কৰি দেখুওৱা। যদি আপুনি ফেক নেৰেটিভ কৰিব বিচাৰিছে, যদি প্ৰুফ নাই, মই আপোনাক প্ৰুফ বিচাৰিছোঁ। আপুনি নিউজ যোগেদি, চেনেলৰ যোগেদি আপুনি আহক আৰু বড়ো কছাৰীসকলক প্ৰুফ কৰি দেখাওক যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো কছাৰীসকলে নহয় বুলি। সেইটোৱে ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ। আপুনি যদি ইমানে ডাঙৰ ডাঙৰ তুলনা মন্তব্য দি থাকিলে নহ'ব, প্ৰুফৰ লগত আহক, প্ৰুফ কৰি দেখাওক বড়ো কছাৰীসকলে এই অসমৰ বাসিন্দা নহয়, বড়ো কছাৰীসকলে এই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ নহয় বুলি। তুলনা মন্তব্য দি আপোনালোকে মানুহকেইটাক মিছলিডিং কৰিব নালাগে। মানুহকেইটাক আপোনালোকে অন্ধকাৰত নাৰাখিব ডাঙৰীয়া। দুষ্প্ৰচাৰ কৰা বুলি ক'বই লাগিব, এইটো দুষ্প্ৰচাৰ। এইটো তুলনা মন্তব্য দি আপোনালোকে কি সাবিত কৰিব বিচাৰিছে, কি দেখাব বিচাৰিছে অসমবাসীক, অসম ৰাজ্যক? আমি বিচাৰিছোঁ আপোনাৰ DNA টেষ্ট লগত বড়ো কছাৰীসকলৰ হিষ্টৰীটো ওলাই আনক, প্ৰুভ কৰি দেখাওক যে বড়ো কছাৰীসকলে অসমৰ বাসিন্দা নহয়, ভূমিপুত্ৰ নহয় বুলি। আপোনাৰ DNA টেষ্ট কৰি লগতে এই চাৰ্টিফিকেটটো লৈ বড়োসকলৰ যি হিষ্টৰিকেল মুভমেণ্ট, হিষ্টৰিকেলি ইভেণ্টছ হৈ গ'ল আগতে, এইবোৰক লৈ আপোনালোকে লৈ আনক, তথ্য লৈ আনক। লগতে আপোনাৰ DNA টেষ্ট কৰি আপোনাৰ চাৰ্টিফিকেটটো দেখাই দিয়ক। আপুনি দেখাই দিয়ক আপোনাৰ কি DNA। এই DNA জৰিয়তে আপোনাক গম পাব আপুনি কোনটো জাতিৰ পৰা বিলং কৰে আৰু কোনটো ক'ব নালাগে। DNA ক'লে DNA চবে বুজি পায়। DNA টেষ্ট কৰিলে আপোনাক গম পাই যাব আপোনাৰ গাটোত কি DNA সোমাই আছে, আমি গম পাই যাব। এইটো টেষ্টটো আনক। তাৰপিছত বড়ো কছাৰীসকলে অসমৰ বাসিন্দা হয় নে নহয়, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় নে নহয়, সেইটো আপুনি বিচাৰ বিবেচনা কৰি তাৰপিছত মন্তব্য দিয়ক। সেইটোৱে আমি কামনা কৰোঁ। আৰু বড়োসকলক ডিপ্ৰাইভ কৰিব বিচাৰে, বড়োসকলক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ আপোনালোকৰ ফাদিল হৈ গ'ল। বড়োসকলক যে আপোনালোকে ডিপ্ৰাইভ কৰি পলিটিকেলি ৰাইটছ গাড়ীখিনি আপোনালোকে এই BTCত ৰাজত্ব কৰিব বিচাৰিছে, আমি সেইটো নিজ চকুৰে দেখা পাই আছে। কাৰোবাৰ
সাংবিধানিক অধিকাৰ থকা পিছতো আমাৰ সাংবিধানিক অধিকাৰটো তেখেতসকলে কাঢ়ি ল'ব বিচাৰি আছে। আমাৰ বড়োসকলে তেজ দি প্ৰাণ দি নিজৰ প্ৰাণটো আহুতি দি বড়োসকলে BSC চুক্তি কৰিছে, বড়োসকলে BTC চুক্তি কৰিছে, বড়োসকলে BTR চুক্তি কৰিছে। তৃতীয় চুক্তি বড়োসকলৰ BTR চুক্তি কৰিছে। তাৰপিছত তেখেতসকলে নিজৰ হাতত ল'বলৈ, নিজৰ শাসন চলাবলৈ তেখেতসকলৰ পৰিকল্পনা, যি দুষ্টকাৰী পৰিকল্পনা যে কৰি আছে, আমি এইটো চাই আছোঁ, আমি দেখা পাই আছোঁ আৰু আমি মাত মাতি যাওঁ। আৰু আমাৰ ট্ৰাইবেল সংঘৰ লিডাৰবোৰক তেখেতসকলে কৈ আছে ব্ৰহ্মপুত্ৰত বোলে পেলাই দিব। আৰু তেখেতে কৈছে সেইদিনা আক্ৰাছু সম্পাদক নাম ল'ব নাযাওঁ, আক্ৰাছুৰ নেতা তেখেতে কৈছে আমাৰ কাকলাৰী ডাঙৰীয়াৰ তেখেতসকলৰ নেতাবোৰে উত্তেজনা মন্তব্য দিয়াটো কি? তেখেতসকলে কৈ আছে ৰাজ্যৰ লগত পিতা খাব, ব্ৰহ্মপুত্ৰত পেলাই দিব। ইয়াক গৰিহণাজনক কথা। আপোনালোকে এজন মানুহক ভয় ভাবুকি দি আছে। আদিত্য কাকলাৰী ডাঙৰীয়া যি কাম কৰি আছে, আমাৰ 14টা জনজাতিৰ স্বাৰ্থত তেখেতসকলে কাম কৰি আছে আৰু আগন্তুক দিনতো কৰি যাব। সাংবিধানিক মৰ্যাদাৰ নামত আমাৰ কছাৰী জনজাতিক তেখেতসকলে, বড়ো কছাৰী জনজাতিসকলে ভয় ভাবুকি দিব আহিছে। আমি ভয় ভাবুকি শুনি ভয় কৰি পিছ পৰি থকা মানুহ নহয়। আমাৰ হিষ্টৰী আছে, আমাৰ মুখে মুখে চলি অহা, আমাৰ কাণে কাণে শুনি অহা, আমি ডাঙৰ দীঘল হোৱা আমাৰ বীৰ বীৰংগনাৰ আমাৰ কাহানী আছে। আমাৰ বীৰ বীৰংগনাৰ কাহানী অসমৰ ভাৰতৰ হিষ্টৰী বুকত আমাৰ বীৰ বীৰংগনাৰ হিষ্টৰী লিখা নাথাকিলেও আমাৰ কাণত গুজে। আৰু আমি আমাৰ এই বীৰ বীৰংগনাৰ কাহানীটো শুনি ইনস্পায়াৰ হ'ব পাৰোঁ, ইনস্পায়াৰ হৈছোঁ। আৰু আমি জানো, আমি বুজোঁ, আমি গম পাওঁ আমাৰ অধিকাৰ কেনেকৈ আমি সাব্যস্ত কৰিব লাগে, আমাৰ অধিকাৰটো কেনেকৈ সুৰক্ষা দিব লাগে। সেইটো কাৰণে ভয় ভাবুকি দি লাভ নাই ডাঙৰীয়া। এই ভয়ত যদি জীয়াই থাকিলেহেঁতেন অসমৰ ভূমিপুত্ৰ বড়ো কছাৰীসকলে নিক্ষেপ হৈ গ'লেহেঁতেন। মই অনুৰোধ কৰিব বিচাৰোঁ, তুলনা মন্তব্য দি আমাৰ অসমবাসীক আৰু বড়ো কছাৰী জনজাতিক ভয় ভাবুকি দি কোনোৱে লাভ নহ'ব। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ, যি কথা ক'ব আছে কৈ দিয়ক, কিন্তু ভয় ভাবুকি দিব নালাগে। আৰু তেখেতসকলে ব্লেকমেইলিং কৰি আছে। বৰ্তমানত যি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত তেখেতসকলে ইলেকশ্যন আহিছে বুলি তেখেতসকলে ভয় ভাবুকি দি আছে, ব্লেকমেইলিং কৰি আছে। চৰকাৰ আজি যাব, কালি নতুন আহিব আৰু আমাৰ অধিকাৰটো আমি ছেফটি দিবলৈ, আমাৰ সুৰক্ষা দিবলৈ আমাৰ সাংবিধানিক অধিকাৰ আছে। সেইটো সাংবিধানিক অধিকাৰ দি আমিও মানা কৰিব পাৰোঁ, আমিও বাধা দিব পাৰোঁ। সেইটো কাৰণে RGI চেক কৰিব আপোনালোকে অৰিজিনেল কোচ হয় নে নহয়। অধিকাৰটো সুৰক্ষা দিবলৈ আমাৰ জাতিৰ জনগোষ্ঠীৰ দল সংগঠন আছে, তেখেতসকলে মাত মাতি আছে। যি কৰাটো ভাল, যি কৰাটো আমাৰ কাৰণে বিপদজনক হ'ব, আমাৰ কাৰণে, আমাৰ ট্ৰাইবেল জনজাতিৰ কাৰণে বিপদ ঘূৰিয়াই আনিব, সেইটোৰ কাৰণে তেখেতসকলে মাত মাতিছে, তেখেতসকলে মন্তব্য ৰাখিছে, তেখেতসকলে যি কাম কৰিবলগীয়া আছে এইবোৰ কৰি আছে। দিল্লীতো হওক, অসম চৰকাৰতে হওক, তেখেতসকলে কথা পাতি আছে, আলোচনা কৰি আছে। সেইটো কাৰণে আপোনালোকে দুষ্প্ৰচাৰ মন্তব্য নিদিব। কোনো হিংসাভাৱে আমি নাচাই মানুহক। কোনোবাই ৰাইজই পিটিব, কোন ৰাইজই পিটিব? আদিত্য কাকলাৰী ডাঙৰীয়া কোন ৰাইজই পিটিব?
ৰাজবংশী ৰাজ্যই পিটিব, সেইটোৱে মানে কথা ক'ব বিচাৰিছে। এবাৰ হাত উঠাই চাওকচোন, এবাৰ হাত উঠাই চাওকচোন, আমিও চাম। সেইটো কাৰণে মই ক'ব বিচাৰোঁ ৰাজবংশী আক্ৰাসুৰ লিডাৰবোৰক উত্তেজনা মন্তব্যত নিদিব, উত্তেজনা মন্তব্য কৰিব আমাৰ পিনেও ৰিপ্লাই যাব। কিয়নো যদি এজন মানুহক যদি আপোনালোকে বাৰম্বাৰ টাৰ্গেট কৰি থাকে, এটা জনজাতিক যদি আপোনালোকে বাৰম্বাৰ টাৰ্গেট কৰি লয়, তেতিয়াহ'লে আমিও ক'ব লগা বাধ্যতা পৰিব, আমিও ক'বলৈ সুযোগ পাব, আমিও ক'বলৈ পিছ পৰি নাথাকোঁ। সেইটো কাৰণে উত্তেজনা মন্তব্য নিদিব। ক্ৰিমিনেল আপোনালোকে মন্তব্য দি আছে, উত্তেজনা মন্তব্য দিয়া মানে কি? উত্তেজনা মন্তব্য দিয়াটো কি? এটা যদি ৰাজ্যই মাৰিব বোলে কোৱা মানে কি? ব্ৰহ্মপুত্ৰ দলিয়াই পেলাব মানে কি? ই ডাঙৰীয়াই দিছে, আক্ৰাসুৰ নেতা ডাঙৰীয়া, আপুনি এটা সংগঠনৰ যদি এটা নেতৃত্ব কৰি আছে, এটা সংগঠনৰ যদি আপুনি ভাৰ চম্ভালি আছে, তেনেহ'লে আপোনাৰ মুখেদি এনেকুৱা শব্দবোৰ নলাবি। এনেকুৱা যদি শব্দবোৰ ওলায়, ৰাজ্য পাব্লিককেইটাই কি বুজি ল'ব? গোটাই যদি ৰাজ্যই বুজি লৈছোঁ, আৰু আজি মই ক'ব বিচাৰোঁ, যদি আমাৰ CC-টোৰ আদিত্য খাকলাৰী ডাঙৰীয়াই যদি কিবা এটা হয়, ইয়াৰ দায়, সম্পূৰ্ণ দায় ৰাজবংশীসকলে ল'বই লাগিব। কিয়নো উত্তেজনা মন্তব্য দি আছে। CC-টোৰ বা আমাৰ ট্ৰাইবেল সংঘৰ এজন সম্পাদকক, এজন পদভাৰ চম্ভালি থকা মানুহক তেখেতসকলে টাৰ্গেট কৰি তেখেতসকলে উত্তেজনা মন্তব্য যদি দি আছে, ইয়াৰ দায়টো কাৰ হ'ব? যদি আমাৰ CC-টোৰ আদিত্য খাকলাৰী ডাঙৰীয়াই যদি কিবা এটা হয়, ইয়াৰ সম্পূৰ্ণ দায় আক্ৰাসুৰ নেতাৰ হ'ব, আৰু আক্ৰাসুৰ যিবোৰ উত্তেজনা মন্তব্য দি আছে, এইবোৰ দায় পূৰাত এহেঁতৰ হ'ব। আৰু আমি ক'ব বিচাৰোঁ, কাকবা যদি আপোনালোকে ব্ৰহ্মপুত্ৰত পেলাই দিব বুলি কয়, কাকবা যদি ৰাজ্যই পিটিব বুলি কয়, কোন ৰাজ্যই পিটিব কওকচোন? 14টা জনজাতিৰ মাজত কোনেও বেয়া নাপায় আদিত্য খাকলাৰী ডাঙৰীয়াক, মাত্ৰ আপোনালোকে বেয়া পাই আছে একমাত্ৰ কেৱলত একমাত্ৰ স্বাৰ্থত ST হ'বলৈ নিদিওঁ বুলি তেখেতসকলে মাত মাতি আছে। ST কৰাটো আমি বাধা কৰিবলৈ তেখেতসকলে মাত মাতি থকাৰ কাৰণে আপোনাৰ লগৰ সূত্ৰ হৈ আছে আদিত্য খাকলাৰী ডাঙৰীয়াই। আদিত্য খাকলাৰী ডাঙৰীয়াক আপোনালোকে সূত্ৰ মানি লৈছে, সিহঁতৰ কাৰণে সূত্ৰ হিচাপে আপোনালোকে ইয়াক ৰাস্তাৰ পৰা হটাবলৈ আপোনালোকে ষড়যন্ত্ৰ কৰি আছে। এই ষড়যন্ত্ৰটো আমি চাই আছোঁ, আৰু বাধ্যতামূলকভাৱে আমি ক'ব বিচাৰিছোঁ, ইয়াৰ সম্পূৰ্ণ দায় হ'ব আক্ৰাসুৰ, আৰু সম্পূৰ্ণ দায়টো ল'ব লাগিব যোনে উত্তেজনা মন্তব্য দি আছে, তেখেতসকলৰ পূৰা সম্পূৰ্ণ দায় হ'ব। নমস্কাৰ, খুলুমবাই। জাষ্টিছ ফৰ বড়োলেণ্ড, জাষ্টিছ ফৰ ট্ৰাইবেল। জয় হিন্দ, জয় ভাৰত।